এতিয়া কেতিয়া নপলাবি দেই। আমি বিয়েৰ খোৱাৰ পিছত গানৰ প্ৰতিযোগিতা পাতিম বুলি কৈছিলো আকৌ। মাতে ফুটা নে কি গানৰ প্ৰতিযোগিতা পাতিবই। মই কিন্তু মোটামুটি কণ্ট্ৰলত আছো দেই, ইমানো নিচা হোৱা নাই গাই পিনে, আৰু 10-15টা খাব পৰা কেপাচিটি এটাত আছো কিন্তু। সি মাৰিলে ফিটটো চা, আৰু সি 10-15টা খাব পাৰে। এতিয়া লেংঘাই গৈছে গোটেইটো খাই পিনে। মইহে ঠিকেই হৈ আছো কিন্তু দেই, মোৰ ইমান নিচা ধৰা নাই। বাৰু দেচোন দে, তই 10-15টা খাব পৰা মানুহটোৱে প্ৰথম গান এটা গা। কি গাব লাগে? যি গাব লাগে মই তাকেই হলকে গাই দিম। তাৰ কথা কোৱা হৈয়ে চেঞ্জ হৈ গ'ল খাই পিনে, আৰু সি কৈছে কি গাব লাগে ক। তই গাচোন, গাটো যি মন যায় তাকে গা। বাতি ভৰাই বইলা মাংস, গিলাচ ভৰাই লাল, অৰুণাচলৰে মাল, ঐ নেখাওঁ বাপেকে লাল। ৰাতিপুৱা হলে মাথা টিং টিঙাই কেনেকৈ বা বিড়াল, গৰু ঠেঙত লাগে ফাল, ঐ নেখাওঁ বাপেকে লাল। এনে পথাৰলৈ যোৱাটো তাৰ গৰু ঠেঙত লাগিবলৈ ভাল। নহব। এই ভাই তই গা। নাই মই এতিয়া গাবলৈ নাই, এই পুতুকণাকে গাই ল, তাৰপিছতহে মই গাম। চেষ্টাটো কৰি চাওঁ, ইমান ভাল হ'ব বুলি নকওঁ বাৰু দেই। তোৰ আগত মই নতুন গান এটা গাই শুনাম আজি। চাহ দিলে নহব, চেনি দিব যে লাগিব, মৰম দিলে নহব, কথাও দিব যে লাগিব, উশাহ ঘনে ঘনে গৈ বাহু চকু লৰে তোমাৰ নানানি নানানি নৈ। গোটেইখন ভুলকে গালে। নাজানো যদি গাই হৈ গলে, মই কিমান ধুনীয়াকে গাই দিছো দেখিছ নাই? এইটো জহনীয়াতে বৰ সি শুদ্ধকে গালে, গোটেইটো খাই ফিটিঙে হৈ আছে। দে বেছি কথা পাতিব নালাগে, তই গা। মোৰ লাজহে লাগিছে, এবাৰ মোৰ পাল নি? না তই আগতে গাই ল, তাৰপিছতে মই গাম। শুনি ল তেনেহলে, মই কিন্তু একদম ভালকে গান এটা গাই দিওঁ তোৰ আগত। আই বগী তৰা ওলাই দেখা দিয়া, হাতত পাণ বটা লৈ, ৰাইজক সেৱা কৰা, প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে, তাৰপিছত সজিলে, সেইটো মাতটো ভাগিয়ে থাকিলে, নুফুটা থাকিলে লাষ্টত গৈ। তহঁতৰ গান যদি মুখস্থ নাই, তহঁতি গাঁও গলেও লয়। গাইছো দেই, চবেই শুনিবি। গলাটো অকমান ঠিক কৰি লৈছো। গলা ঠিক কৰি গাড়ী কেনেকে গাই চাম নহয় এতিয়া। পূজা আহিলে, কুলিয়ে ঐ বিনালে, কপৌৰ ফুল ফুলিলে ডালত, পূজাৰে পেণ্ডেলতে তোমাকে শুন দেখা পাই, জেলেপি এখন চেঁচি দিলো মুখত, এইবাৰ পূজাতে গামোচা এখন দিবানে, পিন্ধিবানে মেখেলা চাদৰ, নানানি নিনি নানানি নিনি নানানা নিনি নানা নিনি নানি না। এইটো গোটেই ভুলকে গালে। আজি যি হলো যি নহলো গোটেইকেইটা ঘূৰা ঘূৰি হওঁ, বহুত দেৰি হ'ল। যাওঁ বৈ। নমস্কাৰ, এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ বাবেহে, যাতে কোনো দুখ দাই নধৰে দেই। আৰু যিসকলে ইউটিউব চেনেল নতুনকে চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। সিহঁতকেইটা কোৱা নিচিনা কোনো বেয়া পাব নালাগে দেই, আৰু সকলোৱে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।